ঐ স্নেহা, ঐ স্নেহা। কি হে চিঞৰি আছা যে পিছপিনৰ পৰা? ক কি হৈছে? এটা কথা ক'ব লাগে তোক। বেছি ইম্পৰ্টেণ্ট নেকি? ইমান খৰধৰকৈ আহিছে যে তুমি? বহুত ইম্পৰ্টেণ্ট। অঁ কচোন বাৰু, কি কথা? ঐ, তোৰ লগৰজনীৰ বয়ফ্ৰেণ্ড আছে নেকি? অঁ এইটো কিবা ইম্পৰ্টেণ্ট কথা নেকি? নাই বয়ফ্ৰেণ্ড, কিয়? বঢ়িয়া। শুন না। ক আকৌ, শুনিয়েতো আছোঁ। আৰু কি শুনিব কোৱা? ক এতিয়া। এনেই মেইন ৰাস্তাৰ কাষত থিয় হৈ আছোঁ, সোনকালে ক। ভাল পাওঁ তাইক, কৈ দিব পাৰিবি প্লিজ? সঁচাই? নহ'লে কি মই মিছা কৈ আছোঁ? ঐ ৰাজ, সঁচাই কৈছানে? হাৰি পাগলী, এই পকা ৰ'দত ৰাস্তাৰ কাষত থিয় হৈ মই কি মিছা কৈ থাকিম নেকি? কি কৈ দিবিনে নাই ক প্লিজ? আৰু মোৰ কি হ'ব? মই যে তোমাক বহুত ভাল পাওঁ। কি? নাই নাই একো নাই, অ'কে কৈ দিম বাৰু। থেংক ইউ ছ' মাছ। ঐ শুন, পাৰিলে নম্বৰটো লৈ দিবি না। হ'ব, যাওঁ মই এতিয়া, বাই। ঐ শুন আকৌ, কি হ'ল ঐ? তাই হঠাৎ একো নোকোৱাকৈ সেই ঠাইৰ পৰা গুচি গৈছিল সেইদিনা। তেতিয়া মই একো ধৰিব পৰা নাছিলোঁ কিয় গুচি গৈছিল। তাইৰ লগৰজনীৰ নম্বৰটো দিছিল। মই কথাও পাতিছিলোঁ তাইৰ লগৰজনীৰ সৈতে। পিছত যেতিয়া তাইৰ লগৰজনীক সুধিলোঁ, স্নেহা কিয় কলেজত নাহে আৰু মোবাইলটো ছুইচ অফ হৈ আছে, তেতিয়া তাই ক'লে তোমাক বহুত ভাল পাইছিল তাই, আৰু তুমি মোক প্ৰপ'জ কৰিছিলা যাতে তোমাৰ আৰু মোৰ প্ৰব্লেম নহয়। তাৰ বাবে তাই বেলেগ কলেজত এডমিশ্যন ল'লে। সঁচাকৈ তাইৰ ভালপোৱা বহুত সঁচা আছিলে। এই সঁচা ভালপোৱা।